এয়াৰপৰ্টৰ নিচিনা বনাব এইটো। ঐ দগেশ ভাই, এক্সিডেণ্ট কৰিলে হয়তে পাম লেতেৰা প্লাষ্টিকে প্লাষ্টিক। মানুহবিলাক কান্দিছে গাইছ। নাযাওঁ আৰু ইফালে বহুত ভিৰ, মানে তেলো নাই এনেকৈ। মিটাৰ জিৰ', তেল জিৰ' দেখাই আছে গাইছ। আধা ৰাস্তাত ফাঁচিম যেন লাগছে আৰু মানে তেল খতম হৈ গ'ল। পেট্ৰল পাম্প খোলা নাছিল না আগতে। ভাগ্য ভাল, পেট্ৰল পাম্প পাই গ'লোঁ, তো তেল ভৰাই কেনে যাম আৰু এতিয়া। Okay guys, welcome back to my YouTube channel. Huh? New airport. Oh. আমি মানে জুবিন দাক চাই ওলাই আহিলোঁ। জুবিন দাক মানে কি ক'ম আৰু গাইছ, একো মানে ইচ্ছা নোহোৱা হৈ গৈছে। ভাবা নাছিলোঁ জুবিন দাক ওচৰৰ পৰা এনেকৈ চাম। ভাবিছিলোঁ কেতিয়াবা জুবিন দাৰ ফাংচন চাম, লগ পাম, কিন্তু এনেকৈ মানে লগ পাম বুলি ভবা নাছিলোঁ আৰু। এতিয়া আমি ইফালে যাই আছোঁ, নিউ এয়াৰপৰ্টখন চাই কিনে যাম আৰু মানে। আঠ ন বছৰৰ মানুহৰ পিছত আজি এইটো ৰাস্তা দি যাই আছোঁ। পাহৰি গৈছোঁ ইফালে যে ৰাস্তা আছে। এইবিলাক চব চাকি লগাইছিল জুবিনৰ কাৰণে। গাইছ, এইটো নিউ এয়াৰপৰ্ট। অলপ ভালকৈ দেখাই দিওঁ। এনেকুৱা হ'ব নিউ এয়াৰপৰ্ট। ৰাস্তা বহুত ডাঙৰ হৈ আছে। বাহ, পৰ এয়াৰপৰ্টৰ নিচিনা বনাব এইটো। বেংগলোৰ। বহুত বেলেগ এয়াৰপৰ্ট হ'ব মানে এইখন। সোমাই ভাল লাগিব আৰু ইয়াত। মইতো এয়াৰপৰ্টৰ পুৰণা সেইটোতো যাই পোৱা নাই। এইটোত বা আৰু কেতিয়া সোমাই পাম নাজানো আৰু। এইটোত কেতিয়া সোমাই পাওঁ নাজানো দে। কপালত থাকিলে কেতিয়াবা ফ্লাইটত যাম। শুব খুজিলে মায়াবিনী রাতের বুকুত। বা ঘোরাঘুরি রাস্তা। কমপ্লিট হৈ যোৱাৰ পিছত ধুনীয়া লাগিব এইবিলাক। এইবিলাকো এয়াৰপৰ্টৰে মাতি না, এইগিলাও এয়াৰপৰ্টে পায়। এইগিলাও কিবা কিবি বনাবই নিও। How can we move on? মানে
3 দিনৰ পৰা দিমাগত অকল 2 দিনৰ পৰা দিমাগত অকল জুবিন দাৰে সোমাই আছে। কালি আমি VIP পালোঁ নেকি? মায়াবিনী রাতের বুকু দেখা পারু তোমার ছবি ধরা দিলাম গোপনে আহি। এয়ারপোর্ট জুবিনদাৰ পোষ্টাৰ এইবিলাক গোটেই মানুহ ভিৰ হৈ আছিল তেতিয়া। এইবিলাক গোটেই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আছে। চেণ্ডেল বাঢ়িছে, চেণ্ডেল টেণ্ডেল পৰি জুবিনদা We will miss you. Miss you, Zubinda. এইবিলাক লাখ লাখ মানুহ আছিল, লাখ লাখ। তেতিয়া কিমান মানুহ আছিল না ইয়াত? বহুত। এতিয়া কেনে হেৰি হৈ গ'ল, চুনচান হৈ গ'ল। ধুমুহাৰ সতে এইবিলাক চব জুবিনদাৰ শ্ৰদ্ধাঞ্জলি। আছে আছে লাগি আছে জুবিনদা, জুবিনদা আছে আছে লাগি আছে। ফিল হোৱা নাই কিবা জুবিনদা যে আমাৰ মাজত নাই। স্পীড ব্ৰেকাৰবিলাকো যে এইবিলাক চা না, তামাম লেতেৰা, প্লাষ্টিকে প্লাষ্টিক। মানুহবিলাক জ্ঞানী নে মূৰ্খ হৈ যাইছে ধৰিব নোৱাৰোঁ। চব প্লাষ্টিক এইবিলাক কি মানে কি কৰি যাই আছে এন্তে নিজৰ জেগাটো। এইখিনি এক ডেৰ বছৰমানৰ লেতেৰা হয়তো, 1-1.5 বছৰত ইমান, আৰু 1.5 বছৰত কিমান হ'ব মানুহবিলাক মানে। নিজে সজাগ হ'ব লাগিব গাইজ আমি। ট্রেন গেট পড়ছে, ট্রেন গেটটোতো আৰু ঐ দগেশ ভাই এক্সিডেণ্ট কৰিলি হয় দে। ট্ৰেইন গেটটো আৰু সদায় পৰে।
কি ক'ম আৰু হ'ব গাইছ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰি দিওঁ কিন্তু আজিলৈ মানে বাই বাই গাইছ see you in the next vlog take care miss you Jubinda